কামবোৰ কৰি হ'লে পঢ়িয়ে ল'ম পাই ঘৰৰ এটা ল'ৰা বোৱাৰী চোৱাৰী নাই কামবোৰ কৰি মৰা পাই ফোন আহিলে আকৌ এইটো ল'ৰাটোৱে কিনো দিলে এইটো বুজিও নাপাওঁ হেল্ল' অঁ কোনে কৈছে জানকান্তি হয়নে বাৰু অঁ হয় কোনে কৈছে আপোনাৰ পুত্ৰ নাই নেকি ৰমেন মোৰ ল'ৰা কথাটো কেলে কোন আপুনি মই কোন গম পাব বাৰু এতিয়া কওকচোন আছেনে নাই মোৰ ল'ৰা ঘৰত নাই তোক কেলে হা মোৰ ল'ৰা য'ত যায় য'ত নাযায় মই যে আপোনাৰ হ'বলগীয়া বোৱাৰী গম পাইনে মোৰ ল'ৰা বোৱাৰী মই গম নাপাওঁ কেনেকুৱা কথা এইটো আকৌ কোন তই কোন ছোৱালী তই কোন তই কোন নতুন ছোৱালী গছ তাই পাখৰি তই মোৰ ল'ৰা ওপৰত নাম দিবলৈ আহিছ যে তেনেকে মোৰ ল'ৰা ইমান ভাল ছোৱালী ৰে চকু এদিন এনেকে নেচায়ে তই মোৰ ল'ৰা তেনেকে বদনাম দিবলৈ আহিছ হা নতুনে তোক ৰ মই কি কথা ক'বলৈ আহিছে আপুনি আপুনি মোক ইমান বেয়াকৈ কৈছেনে ৰ'ব মই গৈ আছোঁ ৰ'ব আপোনালোকৰ ঘৰত গৈ আছোঁ ৰ'ব ক'লৈ গ'লে আহিব হেল্ল' কাটি দিলেচোন পাই মোৰ এতিয়া কি হ'ব মোৰ ঘৰলৈ আহিলে গাঁৱৰ মানুহে কি বুলি ক'ব মোৰ এতিয়া লাজ সন্মান নাইকিয়া হ'ব আৰু ৰমেন ৰমেন আকৌ ঘৰত নায়ে নহয় কোন আহিছে হেল্ল' তোক মই মোৰ ঘৰ বোৱাৰী কৰিবলৈ নাই দেই মই নিজে চাইহে আনিম তোক মই মোৰ ঘৰ বোৱাৰী কৰি আনিবলৈ নাই আকৌ কৈ দিছোঁ মোলৈ ফোন কৰি নাথাকিবি মোৰ ল'ৰা একদম হেৰি শিৱ লেখীয়া হা তোক মই মোৰ ঘৰ বোৱাৰী কৰিবলৈ নাই ফোন কাট ফোন কৰিছে ঐ বুঢ়ী মই গৈ আছোঁ ৰ'ব আপোনালোকৰ ঘৰলৈ তই আকৌ কেলৈ আহিবি আকৌ মোৰ ঘৰলৈ কোন আকৌ মোৰ ঘৰলৈ কেলৈ আহিবি তই ফোনটো কাটি দিলে যে এই দুজনী কোন এতিয়া মোৰ ঘৰলৈ আহিব এতিয়া মই যাওঁ A few moments later. কোন তুমি কোন মই আগত সুধিছোঁ এইটো কোৱা তুমি কোন মই ৰমেনৰ গাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড এইটো ৰমেনৰ ঘৰ হয়নে নহয় হয় মই তাৰ গাৰ্লফ্ৰেণ্ড তুমি কোনে কি কথা ক'বলৈ আহিছা ৰমেনক মই ভাল পাওঁ আৰু ৰমেনে মোক ভাল পায় হয় নেকি তাক কলেজ চাবা নেকি মোৰ লগত অলপ আগত কথা পাতিছিলে মোৰ লগত অলপ আগত কথা পাতিছে তোমাৰ লগত কেইবছৰ মোৰ লগত 4 বছৰ হ'ল মানে মই ডকা খাই আছিলোঁ এইটো বছৰৰ পৰা য়েছ আৰু এতিয়া মই এখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ গম পাইছা নহয় তুমি বেছি কথা নকবা কি কথা ক'ব আহা তুমি হাঁহি উঠি যায় বোৱাৰী হৈ আছে মই অলপ টাইম আগত মই মাৰ লগত কথা পাতিছিলোঁ তুমি কি জানা ময়ো মাৰ লগতে কথা পাতিছোঁ মায়ে মোক মাতিছে তোমাক মাতিছে মোক মাতি পঠাইছে তোমাক কিয় মাতিব কি কথা ক'বলৈ আহিছে কাৰণ ৰমেনৰ লগত মোৰ 4 বছৰ হ'ল তোমাৰনো কেইবছৰ 4 বছৰ শুনা 4 বছৰ হৈছে মই মানিছোঁ কিন্তু তুমি থকাৰ পিছতো ৰমেনে মোক কিয় ভাল পাব লগা হ'ল সেইটো কোৱা কিয় ভাল পাব লগা ঠিক আছে ব'লা দেখা যাব ঘৰত কোনোবা আছেনে আপুনি মাত দিবচোন ওলাই আহিবচোন ঘৰত কোনোবা আছে নেকি অকণমান কথা পাতিছোঁ এতিয়ালৈকে চা আছেনে বাৰু কোনোবা মাত দিবচোন ছোৱালী দুজনীচোন মোৰ দোকান কেলৈ ঢকিয়াই আছিলি তহঁতি কোন তহঁতি মোৰ ঘৰলৈ কেলৈ আহিছ চাওঁ গৰম আছে ফেনৰ চুইচটো ৰিলকচোন ইমান গৰম উঠিছে পাই বুজিছে দেই স্কিনটো বেয়াই হৈ যাব এতিয়া পাই তহঁতি মোৰ ঘৰত যে সোমাই আহিলা টকা হকা দি যে মোৰ ঘৰৰ মোৰ চকীত যে বহিবলৈ ক'ত সাহস পালি তহঁতি ক'ত সাহস পালি ওলাই যা মোৰ ঘৰৰ পৰা এতিয়াই আপুনি এতিয়া আমাক বিচাৰ কৰি দিয়ক আমাৰ যে বোৱাৰী কোন হ'ব আপোনাৰ এনেও বোৱাৰী মই হ'ম তুমি ইমান চিন্তা কৰিব নালাগে কাৰণ সি মোক 4 বছৰৰ পৰা ভাল পাই আছে গম পাইছা নহয় এনেও সি মোকেই বিয়া পাতিব তোমাক 4 বছৰৰ পৰা বোলে কি হ'ব মোকোতো 2 বছৰৰ পৰা পাই আছে মোক বেছি ভাল পায় তোমাক বেছিকৈ ভাল পায় কাৰণে সি তোমাকে মোৰ তাত আহিছিলে হ'ব সেইবোৰ তাৰছকে কিবা ভুল হৈছে এনেও আমি তাক সুধি ল'ম হ'ব নহয়
ঠিক আছে মাতা তাইক ঐ বুঢ়ী ৰমেনক মাতক আকৌ আপুনি হয় সোনকালে নামাতে কিয় কি কৰি আছে নকৰিবা মাতক সোনকালে ৱাই তহঁতি মোৰ ঘৰলৈকে আহি মোকে দম দিবলৈ আহিছ ইমান পাখৈ ছোৱালী তহঁতি অভদ্ৰ হা মোৰ দৰে তহঁতক বোৱাৰী কৰি আনিব লাগে তহঁতৰ লিখা হেৰি মই জানো নহয় গাঁৱত তহঁতৰ কেইটাৰ লগত কিমান লিলি মাই আছে ভালকে চিনি পাওঁ মই তই সেই ভেকুলী চিকৰ ছোৱালী তোক মই মোৰ ঘৰ বোৱাৰী কৰি আনিব লাগে আইও আৰু তই খগেনৰ জীয়েক কথা মই ভালকে জানো নহয় কেইটাৰ লগত কি কি আছে লিলি মাই দুইজনীৰ কথা জানো দুইজনী এজনীকো মই মোৰ ঘৰ বোৱাৰী কৰিবলৈ অনা নাই মই মোৰ ঘৰৰ বোৱাৰী ধুনীয়া বোৱাৰী আনিম একদম হেমা মালিনী নিশা বোৱাৰী আনিম তহঁতৰ নিশা সেইবোৰ বোৱাৰী আনিম নেকি মই তহঁতি ওলা মোৰ ঘৰপা এতিয়া ওলা যা মোৰ ঘৰপা যা কি কথা ক'বলৈ আহিছে আপুনি আমাৰ কোনকেইটাৰ লগত লিলি মাৰিছে এহে লিলি মাৰিছিলে মোৰ নাই মোৰ কথা ক'বলৈ আহিছ তোৰ লিলি মাৰি আছে তোৰ কথা শুনিয়ে কৈছোন গাঁৱত আমুকৰ লগত ময়ো শুনিছিলো মাৰ থাকে যে সেইদিনাখনি যে সেইফালৰ চুকৰ যে ল'ৰাটোৰ লগত লিলি মাৰি গৈছিলে মই আমি গম নাপাওঁ আমাৰ গাঁৱত তোমাৰ কথা বহুত ওলাইছে কথা নকবি তেনেকে গম পাইছ তই কথা নকবি তই কাক কথা ক'বলৈ আহিছ তেনেকে যিটো সঁচা সেইটোহে কৈছো তাই মোৰ কথা ক'বলৈ আহিছে তাই তোৰ এই ৰমেনা পিতাকৰ বাবু পিতাকৰ হেৰি আমুকৰ পিতাকৰ তোমাক সদায় চাইকেল উঠি তই যা আমুকে উঠিলে শুনিলে তোৰ কথা তাই কথা ক'বলৈ আহিছে নকবি তোৰ চুলি এডালো তোৰ চুলিহে কি তহঁতি যে মোৰ ঘৰত কাজিয়া কৰিবলৈ আহিছ এই চব নহ'ব কিন্তু গাঁৱৰ মান সন্মান চব যাব ওলা তহঁতি মোৰ ঘৰৰ পৰা ওলা মোৰ ঘৰৰ এৰাল চিকাৰ কৰো যা যা মুখলৈ নাহিবি ওলাই যা আপুনি কি কথা ক'বলৈ আহিছে কি কথা ক'বলৈ আহিছে আপুনি বিচাৰ কৰিবই লাগিব আমাক নহ'ব আপোনাৰ ল'ৰাক মাতক নাজানো আপোনাৰ ল'ৰা নাই যা ল'ৰা নাই তহঁতি যা যা তহঁতক মই মুখলৈ বোৱাৰী কৰি এনেই ওলাম যা ওলাই যা মোৰ ঘৰৰ পৰা ওলাও আপুনি মুঠতে ল'ৰাক মাতক আজি বিচাৰ কৰক সি কাক ভাল পায় সি দুজনী ছোৱালী একেলগে ভাল পাইছে মোৰ ল'ৰা তেনেকুৱা নহয় তহঁতি মোৰ ল'ৰা মোৰ ল'ৰা বনাম দিবলৈ আহিছ হা গাঁৱত মোৰ ল'ৰা নাম বেয়া কৰিবলৈ আহিছ মোৰ ল'ৰাখন ভাল হোৱা নাই আমাৰ কঁকালকেইটা ভগাহেঁতেন কি হ'লহেঁতেন হা আপুনি গম পায়নে মই তহঁতক খালে মাতিছ তহঁতি নিজেহে আহিছ মোৰ ঘৰত কাজিয়া কৰিবলৈ আহিছ ওলাই যা মোৰ ঘৰত তহঁতক মই এতিয়া বাহনীটো কিনি গ'ল এইটো তহঁতক মই বাহনী লগাই দিম